এখন অন্ধ আশ্ৰম নিৰ্মাণৰ বাবে জনা গলা জাৰৰ নিশা মোৰ থৈ হেতা হিতিলি গনি গনি আগলি মোৰ এজন হল ৰাজু আৰু এজন হল বুবুল্লা বুবুল্লা এটা সময়ত জুনিয়ৰ জুবিন হিচাপে প্ৰখ্যাত আছিলে জুবিনদাৰ 50টা গান গাইছে আজি কোনো লিৰিক্স নোচোৱাকৈ এ টু জেড যেটো ঘৰত আছে বৰ্তমান হেতু ঘৰটোত বৰষুণ দিলে পানী পৰে ৰ'দ দিলে শুব নোৱাৰি ইমানে ডাঙৰ ডাঙৰ ফুটা টিঙত খাবলৈ এসাজ ভাতৰ প্ৰবলেম থাকিবলৈ এখন বিছনা অসুবিধা শুবলৈ মানে থাকিবলৈ বহুত প্ৰবলেম আৰু সেইভাবে মই সিদ্ধান্ত লৈ তেওঁলোকক আগুৱাই আনিলো এখন অন্ধ আশ্ৰম নিৰ্মাণৰ বাবে যে অনুদান বিচাৰি আমাৰ এই সংগীতৰ যাত্ৰা যে শিৱসাগৰৰ যে মুক্তিনাথ চাৰিআলিৰ সন্মুখতে বৰ্তমান আছো নমস্কাৰ মই মিৰাজ হুছেইন আশা কৰো আপোনালোকে সকলোৱে ভালে আছে আৰু ভালে থাকক তাৰ কামনাৰে বলক আগবাঢ়ো এতিয়া যি আপোনালোকে দেখিছে ইয়াত কেইজনমান ব্যক্তিয়ে মিলি যে পইচাসমূহ হিচাপ কৰি আছে ইয়াৰ মূল কাৰণ হৈছে এয়াই যে মোৰ বেক সাইডে লাগি থকা বেনাৰখন এখন অন্ধ আশ্ৰম নিৰ্মাণৰ বাবে যে তেওঁলোকে লাগি মেলি আপোনালোকৰ পৰা যি ৰাইজৰ পৰা যিমানখিনি তেওঁলোকে পাৰিছে আপোনালোকৰ সহায় সহযোগিতাত তেওঁলোকে এক যি মহৎ কাম হাতত ল'বলৈ গৈ আছে এজন মূল ব্যক্তি যি আৰৰ ব্যক্তিজন সেইজনে হৈছে এজন যি বৰ্তমান সময়ছোৱাত অসমৰ বিভিন্নজন ব্যক্তিয়ে তেখেতক ভালদৰে চিনি পায় তেখেতে হৈছে মিষ্টাৰ বিটু তেখেতৰো যে ইউটিউবৰ চেনেল আৰু ফেচবুকৰ চেনেল আছে মই তেখেতক দুনাই পৰিচয় দিব নালাগে তেখেতক আপোনালোকে ভালদৰে চিনিয়ে পায় তথাপিও তেখেতৰ পৰা দুখাৰমান জানিম যে তেখেতে এনেকুৱা এক যি মহান উদ্দেশ্য লৈ এই কাম যি আগবঢ়াইছে ইয়াৰ মূল কাৰণ কি মোৰ এই সংগীতৰ যাত্ৰাটো কৰা মেইন উদ্দেশ্যটো হ'ল মই যে আমি মানে মোৰ দেউতাই ভূমিদান কৰিলে এই যি দৃষ্টিহীন আশ্ৰমখনৰ কাৰণে তাৰ বাবে আশ্ৰমখন গঢ় দিয়া মানে অনুদান তুলি পেলাই একচুৱেলি ইয়াৰ দুটা কাৰণ আছে প্ৰথম কথা ইয়াৰ পৰা যি অনুদান হ'ব তাৰ পৰা আশ্ৰমখন গঢ় হ'ব আৰু যি আমি অসমৰ ইটোমৰ পৰা সিটোমলৈ অনুষ্ঠান কৰিম সেই অনুষ্ঠানৰ দ্বাৰা যি দুজন আমাৰ সংগীত শিল্পী আছে এই সংগীত শিল্পী দুজনক অসমৰ আগত পৰিচয় কৰা যাতে এটা প্লেটফৰ্ম পায় কাৰণ আশ্ৰমখন বনাই দিলে সমস্যা সমাধান নহয় তেওঁলোকৰ যি সংগীত প্ৰতিভা যদি বিকাশ হৈ যায় তেওঁলোকে এখন মঞ্চ পাব মঞ্চ পোৱাৰ পিছত তেওঁলোকৰ যিটো আৰ্জন সেই আৰ্জনটো আহিব সেইবাবে মই এই প্ৰচেষ্টাটো হাতত লৈছোঁ আজি আহিলোঁ শিৱসাগৰত এতিয়া বৰ্তমান আমাৰ যিখিনি কালেকশ্যন হ'ল সেইখিনি হিচাপ কৰি আছোঁ সেইখিনি সময়তে তেওঁ পাইছেই আৰু ইয়াৰ আঁৰত এই যে দেখিছে যুৱকসকল জড়িত হৈ আছে যিমানখিনি ইছমাইল দা আকবৰ তাৰপৰা আবিদুল্লাহ চাই মানে গোটেই তাৰপৰা এইপিনে নীলম দা আছে মানে যিমানখিনি আছে গোটেইখিনি যুৱকে এই 11:30 বজাৰ পৰা এই ৰাতিপুৱা 11:30 বজাৰ পৰা এই 9 বজাৰ পৰ্যন্ত মোৰ লগ এৰি দিয়া নাই শেষত সকলো হিচাপ পত্ৰ কৰি মোক আজৰি কৰিব বিচাৰি আছে এই যাত্ৰা আঁৰত এক মানৱীয়তা যাত্ৰা যে জড়িত হৈ আছে এই শিৱসাগৰবাসীয়ে দেখাই দিলে ইয়াৰ আগত আমি দুটা অনুষ্ঠান কৰিছিলোঁ গোলাঘাটত কিন্তু ইয়াত আহি মই এই অনুষ্ঠানটো এটা মানে যিটো গতিটোৱে সলনি কৰি দিলে যিটো গতি ইয়াত শিৱসাগৰত কৰিলে যে তুমি কাম কৰিব পাৰিবা তুমি আগুৱাই যোৱা গতিকে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ গতিকে মহৎ উদ্দেশ্যটো হ'ল আশ্ৰমখন গঢ় দিয়া অসমৰ ইটোমূৰৰ পৰা সিটোমূৰলৈ ঘূৰি অনুদান তুলি আৰু লগতে তেওঁলোকক এক প্ৰতিষ্ঠা দিয়া সংস্থাপন দিয়া এজন সংগীত শিল্পী হিচাপে সেয়াই আৰু হয়তো আপোনাৰ যি মহান উদ্দেশ্য সেই উদ্দেশ্যৰ বিষয় লৈ আপোনালোকৰ আগলৈ কথাষাৰ আগবঢ়ালোঁ তেওঁৰ মুখে দিয়ে আৰু তেখেত এজন এনেকুৱা যিজন ব্যক্তি যি মই ক'ব লাগিব তেখেতৰ নিজৰ ব্যৱসায় আছে যি ফাৰ্মাচী আছে নহয় ফাৰ্মাচী থকাৰ পিছতো যি ধুনীয়াকৈ চলি কৰি খাই থাকিব পাৰে নিজৰ লৈ কিন্তু তেখেতে অকল নিজকে চিন্তা কৰা নাই যি সমাজৰ হৈ চিন্তা কৰিছে আৰু এনেকুৱা যিসকল অন্ধ ব্যক্তিসকলক যিসকলে চকুৰে নেদেখে তেওঁলোকে তেখেতে আশ্ৰম এটা যি তেওঁলোকক আগবঢ়াব বিচাৰিছে আৰু সেয়া আপোনালোকৰ আৰু আমাৰ সহযোগিতাক ৰাইজৰ সহযোগিতাত তেওঁলোকে আগবঢ়াব বিচাৰিছে আপোনালোকক ইয়াৰ দ্বাৰা মোৰ ফালৰ পৰা অনুৰোধ থাকিলে যে আপোনালোকে যিমান পাৰে আপোনালোকে সহায় সহযোগিতা আগবঢ়াওক আৰু তাৰ বাবে মই ডেছক্ৰিপশ্যনত তেখেতৰ ফোন নম্বৰ আৰু স্ক্ৰীনত মই স্কেনাৰো দি থৈছোঁ আপোনালোকে যদি পাৰে আপোনালোকৰ ফালৰ পৰা অকণমান হ'লেও সহায় কৰক আৰু তাৰ লগতে যি দুজন ব্যক্তিৰ কথা আপুনি ক'লে আপোনাকে অকণমান অনুৰোধ জনাম সেইসকলৰ ওচৰলৈ অকণমান গৈ মেলি তেখেত দুজনৰ অলপ পৰিচয় দিবৰ বাবে যে তেওঁলোকে আপুনি যেনেকৈ ধৰণে তেওঁলোকক লগ পালে যি দৃষ্টিহীন মানে দৃষ্টিহীন ব্যক্তি দুজনক কেনেকৈ আপুনি লগ পালে আৰু কেনেকৈ আনিলে আৰু তেওঁলোকৰ যি হুৰ সেই হুৰো আমি অকণমান শুনিম আৰু এই দুজনেই লোক এজন হ'ল ৰাজু আৰু এজন হ'ল বুবুল্লা এটা সময়ত জুনিয়ৰ জুবিন হিচাপে প্ৰখ্যাত আছিলে জুবিনদাৰ 50টা গান গাইছে আজি কোনো লিৰিক্স নোচোৱাকৈ এ টু জেড মই লিৰিক্স চাই গৈছোঁ তেওঁ গাই গৈছে এটা শব্দ ভুল নকৰাকৈ গোৱা এজন শিল্পী যি নেকি
দৃষ্টিহীন আৰু ৰাজু হ'ল দৃষ্টিহীন সহযোগী শিল্পী। গতিকে এই দুজন শিল্পীক যদি আমি অসমৰ মঞ্চত প্ৰতিষ্ঠা কৰিব পাৰোঁ তেতিয়াহ'লে কিমান ভাল হ'ব চাওকচোন। যেতিয়া ভূমিদান আমাৰ দেউতাই দি দিলে, মোৰ দেউতা চন্দ্ৰকান্ত ডেকাই, তাৰপিছত ভূমিদান দিয়াৰ পিছত চিন্তা কৰিলোঁ যে আশ্ৰমখন বনাবলৈ আমাক 10 লাখৰ ওপৰত টকা লাগিব। গতিকে আমি কেনেকৈ কালেকশ্যন কৰিম, ইমান এটা হেভি এমাউণ্ট মই ভিডিঅ' বনাই থাকিলেও কোনো নিদিয়ে। আৰু সেইবাবে এই পদক্ষেপ ল'লোঁ যে যাত্ৰা কৰিম, সংগীতৰ যাত্ৰা। ইয়াত দুটা লাভ হ'ব। প্ৰথম কথা, আশ্ৰমৰ বাবে অনুদান হ'ব, আৰু লগতে বুবুলাক চিনি পাব, ৰাজুক চিনি পাব, ৰাইজে বিচাৰিব, এখন মঞ্চ পাব। তাৰ আশা ৰাখি এই সংগীতৰ যাত্ৰাটো অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ কৰিব। যাত্ৰা কিমান দিন আগতে আগবঢ়ালে? এইটো যাত্ৰাটো আমি একচুৱেলি আজি 10 দিনেই হৈ গ'ল, কিন্তু পৰিকল্পনা 3 মাহৰ আগৰ পৰা লৈ আছিলোঁ আমি, কাৰণ মিউজিক ছিষ্টেম ল'ব লগা হৈছে। এইবিলাক সকলো ডনেট কৰিছে অসমবাসীয়ে। যিটো আমি এতিয়া ব্লুটুথ স্পীকাৰ লৈ আছোঁ, তেখেত লখিমপুৰৰ হয়, এগৰাকী ছাবজেক্ট টিচাৰ আছিলে, ৰিটায়াৰ হয়, ধনদা দেৱী বুলি, তেখেতে দান কৰিলে স্পীকাৰটো, আৰু সেইমতে আমি সেই স্পীকাৰটো লৈ এতিয়া ঘূৰি ঘূৰি যি পাইছোঁ তুলি আছোঁ। আৰু তেনেকৈ আৰু ৰাইজৰ বাবে অকণমান যি আপুনি ৰাইজৰ আগতে যি পইচাসমূহ গণি মেলিও দেখাই দিছে, যিসকলে নাজানে সেইসকলৰ বাবে যে এই 10 দিনত বৰ্তমান সময়ছোৱালৈকে আপুনি কিমান টকা সংগ্ৰহ কৰিলে ৰাইজৰ পৰা? মই 10 দিনত চাওক, মই প্ৰথম 2 দিন গোলাঘাটত শ্ব' কৰিলোঁ, বৰষুণ আছিলে, আৰু সেই সময়ত মই শ্ব' কৰাৰ কাৰণ এটা আছিলে কি, তেওঁলোকৰ খাবলৈ চাউল নাছিলে। টোটেল আমাৰ তাত 9,300 টকা উঠিলে, সেই তেওঁলোকক চলিবৰ বাবে শ্ব' কৰি আহিলোঁ। কিন্তু আজি শিৱসাগৰৰ পৰাহে প্ৰকৃত শ্ব' কৰিছোঁ আমাৰ আশ্ৰমখন বনাবৰ বাবে। আজি কিমান হ'ল কালেকশ্যন? 22,000। আজি শিৱসাগৰে ৰেকৰ্ড কৰিলে। গোলাঘাটত টোটেল আমি 2 দিন কৰি পেলাই পাইছিলোঁ 9,000 টকা, 9,300 টকা। আজি শিৱসাগৰত আমি এদিনত শ্ব' কৰি 22,000 টকা পাবলৈ সক্ষম হ'লোঁ। গতিকে এয়া পইচাহে আজিৰ পৰা আশ্ৰমৰ বনোৱাৰ নামত থাকিব। কাইলৈ আকৌ নাজিৰাত কৰিম, শিমলুগুৰি কৰিম, কাইলৈও হিচাপ তেনেকৈ দি যাম। মোৰ ভিডিঅ'টো পাব, নিজৰ ভিডিঅ'টো বনাই আছোঁ, ভিডিঅ'টো পাই যাব। আৰু সেই ভিডিঅ'ৰ লিংক মই ডেছক্ৰিপশ্যনতো দি থৈছোঁ, তেখেতৰ চেনেলৰ লিংক। আৰু আপোনাকো অশেষ ধন্যবাদ জনালোঁ। লগতে আপোনাক অনুৰোধ জনাম যে এই আশ্ৰমখন আপোনালোকে ক'ত খুলিব, অকণমান এড্ৰেছটো ভালদৰে ক'ব। ঘৰ হ'ল গোলাঘাট ডিষ্ট্ৰিক্ট, বোকাখাট চাব ডিভিজন, থানা কমাৰগাঁও অন্তৰ্গত মহৰামুখ গাঁৱত বুলি, মহৰামুখ সাঁচৰা গাঁও। মোৰ ঘৰৰ কাষতে খুলিম আশ্ৰমখন, আৰু লগতে আমাৰ পুৰণা ঘৰ এটা আছে, সেইটো আশ্ৰমৰ বাবে ব্যৱহাৰ কৰিম। লগতে যি তেখেতে ইয়াৰ আগতো কেইবাজনো ব্যক্তিক তেখেতে নিজৰ পইচাৰে বা ইউটিউবৰে পোৱা পইচাৰেও কেইবাটাও দোকান বনাই দিছে, কেইবাজনৰ ঘৰো ঠিক কৰি দিছে। আপোনাক বিশেষকৈ অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু এতিয়া যি বুবুল দা, যি তেখেতৰ ওচৰলৈ যাম, আৰু এইফালে অকণমান চাই মেলি আপোনাক অকণমান ৰাইজৰ বাবে অকণমান গুণগুণাই দিবৰ বাবে অনুৰোধ জনালোঁ। জোনা গলা জাৰৰ নিশা মোৰ থৈ হেতাশীতিলি, গণি গণি আঙুলি মোৰ আছে কিমান চকুৰ পানী, সুখৰ চিকুণ মণি, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই, মই ভাগৰা নাই, জীৱন হেৰুৱা নাই। থেংক ইউ, ধন্যবাদ। আজি লগতে তেখেতৰ সুৰো আপোনালোকে শুনিলে যে ইমান ধুনীয়া সুৰ তেখেতৰ। আৰু পুনৰবাৰ আপোনাক অশেষ ধন্যবাদ জনালোঁ। আৰু এই ভিডিঅ'টো ইমান ধন্যবাদ অকল মোকে নহয়, আজি যিসকলে যোগদান কৰিলে মোৰ এই অনুষ্ঠান ভাগত, দেহে গেহে লাগিলে, তেওঁলোকৰ নাম মই আশ্ৰম হোৱা পৰ্যন্ত লৈ থাকিব লাগিব, কাৰণ মই এই মানৱীয়তা শিৱসাগৰত পাম বুলি ভবা নাছিলোঁ। আজি শিৱসাগৰে আমাৰ সংগীতৰ যাত্ৰা ধাৰাই সলনি কৰি দিলে একচুৱেলি। হয়, ঠিক আছে, অশেষ ধন্যবাদ। আৰু আপোনালোককো অশেষ ধন্যবাদ জনালোঁ ইমানখিনি সময়ছোৱালৈকে আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে। আৰু আশা কৰিলোঁ অতি সোনকালে মই অন্য এক ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম। ধন্যবাদ।